পাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া। নমস্কাৰ, পুনৰ নতুন ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এয়া খাবলৈ লৈছোঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট, আৰু তাৰ কাৰণে লৈছোঁ ব্ৰেড, আৰু এয়া মই যে বনাইছিলোঁ জেলি। যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আমৰ জেলি। তাৰপিছত এইফালে মোৰ চাহ, আৰু সেইফালে লাৰু দেখুৱালোঁ। এয়া এতিয়া খাই লওঁ চাহখিনি, আকৌ পুনৰ লগ পাই আছোঁ আপোনালোকক। চাহ খাই উঠি ভিডিঅ' কৰা নহ'ল, আৰু একেবাৰে এয়া দুপৰীয়াৰ সাজ, দাইল, তিয়ঁহ, ভাত, আৰু এইফালে বনাইছোঁ কণীৰ এখন চব্জি বিলাহীৰে। খাই পাইছেনে? কোনে কোনে খাই পাইছে জনাব। আৰু এয়া হৈছে পকা আম ভাজি। কোনে কোনে ভাল পায় জনাব। মোৰ পিছে মানুহজনে খুবেই বেছি ভাল পায়, আৰু এয়া হ'লে তেখেতক মাছ মাংসও নালাগে, খুব ধুনীয়াকৈ ভাত সাজ খায়। মই পিছে সিমান ভাল নাপাওঁ, আপোনালোকে ভাল পায়নে নাই জনাব। আৰু এতিয়া দুপৰীয়া আহাৰখিনি খাই ল'ম, পিছত আকৌ লগ পাম আপোনালোকক। ভাত পানী খালোঁ, খাই বাচন চাচন ধুই অকণমান শুলোঁ শান্তিৰ লগত, আৰু অকণমান হয়তো অলপ বেছিকৈ শুই দিয়া গ'ল। মই উঠি আহিলোঁ, চান্দিও উঠি কান্দি আছে। মই ভাবিলোঁ একাপ চাহ খাই লওঁ, এইফালে চাহ বনোৱা দিছিলোঁ, কিন্তু উঠিলে মানে মই মোৰ লগত চাহ খালে তাই বহুত দিগদাৰি কৰি থাকে। বোলে অকলে ভালকৈ চাহ খালোঁ, কিন্তু উঠিলে কান্দন শুনিছে চাগে। আৰু লগতে ৰাতি খাম ৰুটি ঘুগুনি, অকণমান বুট আৰু মটৰ তিয়াই থওঁ। ৰ'ব মই শান্তিত লৈ কথা পিছত ই গ'ল ওপৰত খেলিব, আৰু মই চাহকাপ খাই লওঁ। তাৰপিছত ময়ো যাম অকণমান চাবৰ কাৰণে। তাৰ আগতে ৰাতিৰ কাৰণে এয়া মটৰ আৰু এতিয়া তিয়াই থৈ দিওঁ। চাহকাপ ধুই লওঁ, খাই লওঁ। আবেলি চাহ বুলি ক'ব পাৰি। লাৰুকেইটা দেখিছেনে? মিষ্টাৰে বনোৱাত হেল্প কৰি দিছে। লাৰু হোৱা নাই, আৰু বেলেগে কিবা হৈছে। চাহকাপ খাই লওঁ। আৰু এটা কথা কওঁ, কমেণ্টত জনাবচোন আপোনালোকে কেনেকুৱা ভিডিঅ' চাব বিচাৰে, আৰু কোনোবাই নতুনকৈ ছাবস্ক্ৰাইব কৰিলে ক'ব ছাবস্ক্ৰাইব কৰা বুলি, ভাল লাগে তেতিয়া। আৰু পাৰিলে মই নামবিলাক ল'বলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। যদি আপোনালোকে বিচাৰে যে মই নতুনকৈ ছাবস্ক্ৰাইব কৰিছোঁ বা নিউ ছাবস্ক্ৰাইবাৰ এনেকৈ কমেণ্টত লিখি দিব, তেতিয়াহ'লে নেক্সট ডে যেতিয়া মই ভিডিঅ' দিম তেতিয়া নামবিলাক কৈ দিম। যদি আপোনালোকে ভাল পায় কৰিব তেনেকুৱা। সেয়াই আৰু কমেণ্টবিলাক ভাল, মানে কমেণ্ট দিব, কমেণ্ট দিলে ভাল লাগে ভিডিঅ'বিলাক চাই, আৰু কমেণ্টবিলাকৰ মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ভুলবোৰ ক'ব, তেতিয়াহে আপোনালোকে বিচৰা ধৰণে ভিডিঅ'বিলাক দিব পাৰিম মই। সেয়াই আৰু কেক খাব ভাল পায়নে? মই পিছে বহুত ভাল পাওঁ কেক খাব। চাহখিনি খাই লওঁ। চাহ খাই উঠি ওপৰত আহিলোঁ ইহঁতক চাবৰ কাৰণে, আৰু বোলো কাপোৰখিনি লৈ যাওঁ। আকৌ মই কাপোৰ আনিম বুলি কোৱাৰ কাৰণে সিহঁত দুটাৰহে উৎপাতটো বেছি হৈছে। সৰুজনীটো আৰু বেছি, মানে চানভিৰ, তাইহে আনে। তাই আনে কাৰণে দাদাকে তাইক দাঙি দাঙি দি আছে। আৰু মই ইয়াৰ পৰা যাই ভাবিছোঁ অকণমান আমৰ আচাৰ বনাম। মানে আমকেইটা ভালকৈ থৈছোঁৱে, গৈ বনাম আৰু আপোনালোককো দেখুৱাম। আমখিনি মই ধুই লৈছোঁ, আৰু ধুই পানীখিনি যাব দিছোঁ, আৰু বাকলি গুচাম। এতিয়া বাকলি গুচাই আৰু ধুব নালাগে, বাকলিখিনি গুচাই লওঁ। বাকলিখিনি গুচাই ল'লোঁ, গুটিকেইটা অলপ যিমান পাৰে সিমান সৰুকৈ কাটি, এনেকুৱাকৈ কাটিব পাৰি বা এনেকুৱাকৈ সৰুকৈ কাটিলেও হ'ব। সৰুকৈ কাটিলে বেছি ভাল হয়, গলি যাব আমখিনি যেতিয়া আচাৰ বনাম তেতিয়া।
একেবাৰে গোটেইখিনি আম কাটি লওঁ ৰ'বা এইখিনি হৈ গ'ল চান্দি আহিছে হেল্প কৰিব আৰু এতিয়া বাচনটোত লৈ ল'লোঁ লৈ ইয়াতে কিছু সময়ৰ কাৰণে 1 ঘণ্টা বা আধা ঘণ্টাৰ কাৰণে নিমখ সানি থৈ দিওঁ গতিকে আম টেঙা সেইকাৰণে নিমখ বেছিকৈ দি দিছোঁ এইখিনি সানি থৈ দিছোঁ আৰু এইফালে এইজনী চানভি চাওঁ বদমাছ কৰি আছে বদমাছ নহয় দেহা এইখিনি অকণমান সময়ৰ কাৰণে এতিয়া ডাঙৰ চামুচেৰে মই 1 চামুচ চফ লৈছোঁ অকণমান চফ বেছিকৈ ভাল লাগে সেইকাৰণে 1 চামুচ কৰি ল'লোঁ আৰু এইকেইটা কেইটামান শুকান জলকীয়া দিছোঁ এয়া ডাঙৰ চামুচেৰে 1 চামুচ পাঁচফোৰণ দি দিছোঁ এয়া দিছোঁ জিৰা জালুক 1 চামুচ এইখিনি এতিয়া অকণমান গৰম হ'লে ভাজিব লাগিব যিখিনি নিমখ দি থৈছিলোঁ হালধি দি দিলোঁ আৰু জলকীয়া দি দিছোঁ 1/2 চামুচ কালাৰটো ভাল এইখিনি মছলাখিনি গৰম কৰি আৰু এতিয়া এইখিনি পিচি ল'ম মছলাখিনি এইখিনি হৈছে ক'লা সৰিয়হ আৰু বগা সৰিয়হ মই ডাঙৰ চামুচেৰে 2 চামুচ লৈছোঁ আৰু এতিয়া এইখিনি অকণমান পানী দি পিচি ল'ম বহুত বেছি পানী নিদিব মাত্ৰ অকণমান পানী দিব যাতে সৰিয়হখিনি ভালদৰে পিচি যায় আৰু দিছোঁ এটা নহৰু আৰু অকণমান আদা ইয়াতে তেল দিছোঁ মই 2 কাপ আৰু এইখিনি গৰম হ'ব দিছোঁ ধোঁৱা ওলাইছে এতিয়া গেছটো নমাই দিম অকণমান ঠাণ্ডা হ'বলৈ দিম তেলখিনি এয়া মই সৰিয়হখিনি পিচি আনিলোঁ খুব ধুনীয়াকৈ মিহি হৈ গৈছে বহুত বেছি পানী দিব নালাগে আকৌ কৈছোঁ কমকৈ পানী দিলে হ'ল আৰু যিখন কেৰাহীত মই তেলখিনি গৰম কৰি থৈছিলোঁ সেই কেৰাহীখন আকৌ পুনৰ গেছত উঠাই দিছোঁ আৰু গেছটো কমাই লৈছোঁ একেবাৰে কম জুই দি তাত মই সৰিয়হখিনি দি দিছোঁ সৰিয়হখিনি দি এইখিনি ভালকৈ লৰাই দিব লাগিব আৰু এটা কথা তেলখিনি বহুত বেছি গৰম হৈ থাকিব নিদিব আকৌ কৈছোঁ নহ'লে এইখিনি জ্বলি যাব আৰু ইয়াৰ যিটো সোৱাদ সেইটো সোৱাদটো নোহোৱা হৈ যাব একেবাৰে বনাবলৈও সহজ আৰু আপোনালোকে যদি আগতে কেতিয়া বনাই চোৱা নাই বনাই চাব পাৰে খুব ধুনীয়া লাগে সৰিয়হ বেছিকৈ দিব মই দিয়া হিচাপত দিলেই হ'ব বা আপোনালোকে আমৰ জোখ অনুসৰি দিব সৰিয়হ অকণমান বেছি হ'লে ভাল লাগে এয়া মই এইখিনি ধুনীয়াকৈ মিক্স কৰি দিলোঁ 5 মিনিটমান সময়ৰ এইখিনি ভালকৈ লৰাই এনেকুৱা কৰি ভাজিলোঁ বহুত বেছি ভাজি পেলাব নালাগে এতিয়া ইয়াতে দি দিম আমখিনি যিখিনি আমত মছলা সানি থৈ দিছিলোঁ সেইখিনি আম দি দিম এয়া মই আমখিনি দি দিলোঁ আৰু যিখিনি পানী ওলাইছে মানে নিমখ সানি যোৱাৰ পিছত পানী ওলাইছে সেইখিনি একো অপকাৰ নকৰে মাত্ৰ এনেই পানী নলগাব আমখিনিত নহ'লে সোনকালে বেয়া হৈ যাব সেইকাৰণে মই কৈছোঁ আমকেইটা যেতিয়া বাকলি গুচাব মানে বাকলি থাকোঁতেই আমকেইটাৰ পানীখিনি ভালকৈ সেইখিনি নোহোৱা কৰি ল'ব বা মুচি ল'ব আমকেইটা মুঠতে পানী নলগাব আচাৰখিনিত প্ৰায় 20 মিনিটমান সময় কম জুইত এনেকুৱাকৈ মই আমখিনি থাকিবলৈ দিছোঁ এবাৰ দুবাৰ লৰাই আছোঁ এয়া দেখিছে আমখিনি খুব ধুনীয়াকৈ গলি আহিছে আৰু কালাৰটো চেঞ্জ হৈ গৈছে মই আপোনালোকক এয়া কাটি দেখুৱাইছোঁ দেখিছেনে খুব ধুনীয়াকৈ এইখিনি গলি গৈছে আৰু যদি বিচাৰে তেতিয়াহ'লে আপোনালোকে আমখিনি একেবাৰে গুড়ি কৰি দিব পাৰে তেতিয়াও বেলেগ এটা সোৱাদ লাগে
আৰু আমখিনি নমাই থোৱাৰ আগতে মানে আচাৰখিনি নমাই থোৱাৰ আগতে অকণমান ক'লা নিমখ দি দিছোঁ আৰু লগতে মই ঠাণ্ডা হোৱাত মই ভিনেগাৰ দি দিছোঁ 2 চামুচমান। আপোনালোকেও দিব, তেতিয়া ভালে থাকিব বহুত দিন। আৰু মই যেতিয়া বটলত ভৰাই থৈছিলোঁ তাৰ আগতে মই আমখিনি ভালকৈ গুড়ি কৰি দিছোঁ। মই তেনেকুৱাকৈ ভাল পাওঁ আৰু তেনেকুৱাকৈ থ'লে যিমানখিনি আচাৰৰ প্ৰয়োজন সিমানখিনিহে লোৱা যায়, বেছিকৈ লোৱা নাযায়। কিন্তু সকলোৰে নিজা নিজা ইচ্ছা, তেনেকুৱাকৈ থ'লেও থ'ব পাৰে, এনেকুৱাকৈ থ'লেও থ'ব পাৰে, যেনেকুৱাকৈ থৈ ভাল পায়। মুঠতে থ'লে হ'ল, বনালে হ'ল। ট্ৰাই কৰি চাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ